Promises are to be kept, and so did we. Here we are, taking Anishi to her very first flight to Jaipur to continue with her birthday series. To know about our travel experiences, the challenges that we faced, and all the fun that we made throughout, we welcome you to our blog. The Hawa Mahal! It's so beautiful! Wow. We had our flight from Guwahati at around 3 pm. So early that morning, we started our journey from Jorhat to Guwahati. As parents, we were a little worried about how she will react during the flight time, especially during the landing and the takeoff sessions. But once it took off, everything fell into its place. Anishi reacted as so normal. তাই একোৱেই দিগদাৰ নকৰিলে, অলপমান শুলে, খালে, ফূৰ্তি কৰিলে, খেলিলে, উল্টা আমাক এণ্টাৰটেইন কৰিলে তাই. So it was a lovely flight. It was a very pleasant flight with her. We look forward for another such flight time with Anishi. Except for the staycations, everything was planned by my husband. The cab facility was a sponsored one. The deal was they will take us from the airport to wherever we want to go. So from airport we directly went to our first staycation, that is Sarovar Portico in Jaipur. By now we were a bit tired as we had been traveling for the whole day long. Dinner was arranged by one of his college friends. So after dinner we directly went to sleep so that we could take some rest and get prepared for the next day. The soothing music already made our day. So after that we proceeded for our complimentary breakfast, which mainly consisted of some Rajasthani dishes like bajre ki roti, litti chokha and so many. We had a shop in our hotel which claimed that it had most of the ethnic items which we won't find anywhere in Jaipur, which was totally fake. I would highly recommend that whenever we go to a tourist place, always visit the local markets. Here in Jaipur, there is the Babu Bazaar, Chandpol, which had all the stationery items or all the colorful items that we look forward to shop in Jaipur. Do visit them and do not fall in their trap. Our next destination was the Amer Fort. আমি ৰাজস্থান জুলাই মাহত গৈছিলোঁ আৰু সেই সময়কাল পিক ছিজনত নপৰে আৰু সেইবাবে আমাৰ ৰাজস্থানৰ অভিজ্ঞতা একেবাৰে ভিন্ন আছিল. চৌদিশত থকা পাহাৰসকলে যেন সেউজ ৰঙৰ দলিচাহে আৱৰি থৈছে. নীৰৱ শীতল বতাহ চব ফালৰ পৰা বৈ আহিছে. গৰমৰ অনুভৱ একেবাৰে নহ'ল আৰু সেইকাৰণে আমি আমাৰ মনৰ ইচ্ছা মতে ফুৰিব পাৰিলোঁ আৰু তাইকো ফুৰাব পাৰিলোঁ. জয়পুৰৰ পৰা আমি এতিয়া বিদায় ল'ম কাৰণ আমাৰ বাহন ষ্টেচনত আহি ৰৈ আছেহি. আহকচোন চাওঁ বাহনখন কি. Welcome to Udaipur. হয়, এইবাৰ আমাৰ যাত্ৰা বন্দে ভাৰতত. বন্দে ভাৰত আমি সকলোৱে জানো এখন হাই স্পীড ট্ৰেইন হয়, কানেক্টিং ডিষ্টেঞ্চ ডেট আৰ লেছ দেন 800 কিলোমিটাৰ্ছ.
আৰু এখন টোটেলি সিটিং কাৰ হয়, ইয়াত স্লিপাৰ ক্লাছ নাই, জাষ্ট লাইক আমাৰ জনশতাব্দী। চ' এইবাৰ আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ বন্দে ভাৰতত, আৰু লগতে দুইটা চুন্নু মুন্নুক লৈ, কাৰণ বাচ্চা থাকিলে পুতলা লগত থাকিবই লাগিব। সৰুকালত মা দেউতাই আমাৰ কাৰণে লৈছিলে আৰু এতিয়া আমি বাচ্চাৰ কাৰণে। আমি ট্ৰেইনত এটা ফেমিলি পাইছিলোঁ, য'ত নেকি ছুইডেনৰ পৰা আহিছিলে। ইমান ফ্ৰেণ্ডলি আছিলে তেওঁলোক, ছোৱালীকেইজনী ইমান ভাল, আনিশীক ইমান মৰম দিলে তেওঁলোকে। শেষত আনিশী খাই বৈ শুই গ'ল, ভাগৰি গ'ল তাই। আৰু আমিও আচলতে অলপ ভাগৰিয়ে গ'লোঁ, আমাৰ ট্ৰেইন যিহেতু বহুত দেৰিকৈ গৈ পাই লাগে। ৰাতি য'ত আমি থাকিলোঁ চিকাৰী নামৰ এখন ঠাইত। চ' নেক্সট ডে এয়া আকৌ অ'টো ৰাইড, আনিশীজ ফাৰ্ষ্ট অ'টো ৰাইড। এয়া হৈছে চিটি চেণ্টাৰ, চিটি পেলেচ। গুৱাহাটীৰ চিটি চেণ্টাৰ আহি গৈছে মুখত। চিটি পেলেচ হয় এইটো, টিকেট কাউণ্টাৰৰ সন্মুখত। যদি কোনোবাই মিউজিয়াম যায়, মানে মেইন ফৰ্টটোলৈ যায়, তেতিয়াহ'লে এই ট্ৰেইনখনে লৈ যাব। আমি লেক ভিউলৈ গৈছিলোঁ, সেইকাৰণে আমাক এই বাহনখনে লৈ গ'ল। টিকেট কৰাৰ সময়ত একেবাৰে আইডিয়া নাছিলে ক'লৈ গৈ আছোঁ। পাছত যেতিয়া য'ত গাড়ীখনে নমালে, তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে টিকেটটো নোলোৱা হ'লে বহুত কিবা কিবি মিছ কৰিলোঁ হয়। কাৰণ বেষ্ট ভিউটো এই ভিউটোৱে হয়, যিটো নেকি হয় লেক পিচ্চোলা, দ্য ফেমাছ লেক পিচ্চোলা। ইয়াত আমি ব'ট ৰাইড কৰি আছোঁ এতিয়া। আৰু ইয়াত এই ব'টখনে একচুৱেলি আমাক এটা আইলেণ্ডত গৈ নমাবগৈ, যাৰ নাম হৈছে জগমন্দিৰ আইলেণ্ড। সেইখনো এখন পুৰণি পেলেচ হয়, যিটো নেকি এতিয়া ৰেন'ভেট কৰি এটা ধুনীয়া এখন হোটেল বা ৰেষ্টুৰেণ্ট কাম ৰিট্ৰিট চেণ্টাৰলৈ কনভাৰ্ট কৰা হৈছে। বহুত ধুনীয়া ধুনীয়া তাত কি ক'ম এতিয়া মই, ফটো উঠাব কিছুমান স্পট আছে, আৰু লগতে গাৰ্ডেন আছে, স্পা কৰিব পাৰে, মন্দিৰ আছে, সকলোখিনি আছে তাত। আৰু যেতিয়া আপোনাৰ তাত ফুৰা হৈ যায়, আকৌ এই ব'টখনে আপোনাক তাৰ পৰা চিটি পেলেচত ড্ৰপ কৰি দিব। চ' এইটো ট্ৰু এণ্ড ফ্ৰ' জাৰ্ণি হয়, 600 টকা লয় পাৰ পাৰ্চন। চ' এয়া হৈছে জগমন্দিৰ আইলেণ্ড, আৰু খুব ধুনীয়া। ইয়াত আমি বহুত সময় থাকিলোঁ, কমেও 4 ঘণ্টামান চাগে থাকিলোঁ ইয়াত। খালোঁ বলোঁ, ফটো উঠিলোঁ। খোৱাটো অলপ এক্সপেঞ্চিভ হয়, বিৰিয়ানী মেবি 1000 লৈছিলে নেকি। এগেইন খোৱাটো অপশ্যনেল হয়, খাব পাৰে নাখাব পাৰে, আপোনালোকৰ চইচ। বাকী যদি অভাৰঅল এক্সপিৰিয়েঞ্চৰ কথা কওঁ, দেন এইটো মাষ্ট ভিজিট প্লেচ হয়। যদি উদয়পুৰ আহে তেন্তে এই পেলেচটোলৈ ডেফিনেটলি আহিব। এণ্ট্ৰি আৰু এক্সিট ছেপাৰেট হয়। এক্সিটত আৰু এখন গাৰ্ডেন আছে, সেইখনৰ ভিউ একেবাৰে বেলেগ। পাহাৰ ভৈয়ামেৰে ভৰি আছে গোটেই ছাৰাউণ্ডিংছখিনি। গতিকে অভাৰঅল মইতো এই প্লেচটোক 10 out of 10 দিম। So now it's time to check in to our next staycation, that is the Courtyard by the Marriott Group. After an overwhelming welcome at the reception, now it was time for us to proceed to our room. The room was exceptionally good, as the hotel was a newly built one, inaugurated just 2 months ago. All the facilities used were of recent technologies, and of course it was very neat and clean, with another surprise waiting for us. Again, a mango cheesecake. In it was written Khama Ghani Anishi, which in Rajasthani it means welcome Anishi. The presentation was really nice.
and it was a huge cake. Huge means we could not even finish it in the next 3 days of our stay in Udaipur. Birthday to dear Tukulu. Happy birthday to you. So now it was time for a complimentary khichdi for Anishi. 5-star hotelor advantage যে তেওঁলোকে বেবী খিচৰিটোৰ চাৰ্জ নলয়. ৰুমটো ইমানেই স্পেচিয়াছ আছিলে যে আনিশীয়ে নিজৰ মতে এবাৰ চোফাত যায়, এবাৰ ছাইড টেবলত যায়, এবাৰ ৱাশ্বৰুমৰ ফালে কৰিডৰটোত যায়, এবাৰ বিচনাত যায়. বহুত স্পেচ আছিলে. শ্বি হেড হাৰ টাইম. তো ডেফিনেটলি সেইটো ভাল লাগিলে যে তাই নিজৰ এনজয়মেণ্টটো নিজেই কৰি লৈছে, আমাৰ কাৰণে ৱেইট কৰা নাই. নেক্সট গালা ডিনাৰ আছিলে. আমাৰ ডিনাৰটো লগতে আছিলে আমাৰ ৰুমৰ চাৰ্জৰ লগতে. আনিশীয়ে এগালমান চেলাড টেষ্ট কৰিলে, কাৰণ তাইৰ খাবলগীয়া বস্তু বেছি একো নাই ইয়াত চেলাডখিনিৰ বাহিৰে. বেবী চেয়াৰ এখনত বহাই দিলোঁ আৰু তাই গোটেই মানুহখিনিক চবফালে চাই চিঞৰি ফূৰ্তিও কৰিলে আৰু অলপমান আমনিও পায় ধৰকচোন, বহুত দেৰি খাই থাকোঁ কাৰণ কি বহুত আইটেমছ থাকে, অলপ চবেই টেষ্ট কৰোঁ. চ' নেক্সট মৰ্ণিং আমি ৰেডি হৈছোঁ. এতিয়া চেক আউট 11টা বজাত. চ' উঠালৈকে দেৰি হৈ যায়. তাৰোপৰি কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্টটো এগেইন ইমানখিনি ডিছপ্লেত থাকে যে এটা মূৰৰ পৰা ইটো মূৰত যাওঁতে 2 ঘণ্টামান লাগিয়ে যায়. চ' নাইচ ষ্টে, ভাল লাগিলে থাকি. ষ্টাফখিনি অলপ ৰুড আছিলে. 5-star হিচাপে আমি অলপ বেছি আমাৰ এক্সপেক্টেশ্যনটো অলপ বেছি থাকে, বাট ষ্টিল ইট ৱাজ এ গুড ওৱান. এতিয়া আমি আকৌ আমাৰ মেইন চিটিলৈ গৈ আছোঁ. চ' প্ৰথমতে য'ত আমি যাম সেয়া হৈছে কৰ্ণী মাতা মন্দিৰত. এনেই কৰ্ণী মাতা মন্দিৰ যিটো মন্দিৰ প্ৰসিদ্ধ সেইটো বিকানেৰত আছে, কিন্তু ইয়াতো এটা ৰেপ্লিকা বনাই থোৱা আছে. ইয়াত যাব হ'লে আপোনালোকে ৰোপৱেদি যাব লাগিব. ওপৰত শিৱ মন্দিৰো আছে. সেইটো এটা ভাল চাইট চিইং প্লেচ হয়. আৰু ওপৰত যিটো আপুনি চাইট দেখিব সেইটো হয়তো আৰু ক'তো নেদেখে. এইটো চব মাষ্ট গ' প্লেচৰ ভিতৰতে পৰে এটা কৰ্ণী মাতা মন্দিৰ. লগতে যিটো ফতেহ সাগৰ লেক আৰু পিছলা লেকৰ যিটো সংগম হয় সেইটোও আপুনি ওপৰৰ পৰা দেখি পাব. আৰু ইয়াত ফটো বিৰাট ভাল আহে. আৰু আমাক এটা ট্ৰিপত আটাইতকৈ বেছি কি লাগে? ফটোই লাগে. চ' ইয়াত ডেফিনেটলি আহিব. মাৰ দৰ্শন কৰিলোঁ, ৰোপৱেদি ধুনীয়াকৈ গ'লোঁ আৰু আহিলোঁ. খুব ভাল লাগিলে. মই তাত মেগী খালোঁ. পাহাৰত আহি মই মেগীটো খামেই আৰু মোৰতো ফেভৰেট হয়. চ' এয়া অলপমান ফটো তুলিলোঁ. তাত অলপ সময় থাকিলোঁ, ফ্ৰুট চালাড খালোঁ. বৰষুণ দিলে. চ' এইটো হৈছে এটা দিনৰ কি কৰিব পাৰে, যদি বিচাৰে তেন্তে এটা স্ক্ৰীনশ্বট লৈ থ'ব পাৰে. নেক্সট আমি আমাৰ যিটো লাষ্ট ষ্টেকেশ্যনলৈ গৈ আছোঁ, এইটো আটাইতকৈ বেষ্ট ষ্টেকেশ্যন হয় এই গোটেই ট্ৰিপটোৰ. আৰু আপোনালোকেও যদি পাৰে চেষ্টা কৰিব যে এদিন লেক ছাইড হোটেল এখনত থাকে যেন, কাৰণ এই জেগাত মানে লেক ছাইডত যিটো হোটেল ল'ব সেইখন হোটেলৰ যিটো ভিউ হ'ব সেইটো আটাইতকৈ আল্টিমেট ভিউ হয়. উদয়পুৰ অহা সাৰ্থক হ'ব যদিহে এই লেকটোৰ ছাইডত থাকিব পাৰে. মই ভাবোঁ দেই, কাৰণ আমি ইয়াত অহাৰ পাছতহে ৰিয়েলাইজ কৰিছোঁ গোটেইখন কথা. চ' চাওক, ইয়াৰ ভিউটো ইমান ধুনীয়া. খিৰিকীৰ কাষত বহি চাহ দুকাপ লৈ এই ভিউটো চাই থাকিব পাৰিলে আৰু কি লাগে জীৱনত, নহয়নে? চাওকচোন, সেইফালে হৈছে এটা হনুমান মন্দিৰ নে কিবা মন্দিৰ এটা আছে. লগতে আমি যিবোৰ ব'টিং কৰোঁ এই লেকটোৰ কাষে এনেকৈ গৈ থাকোঁ হোটেলখনৰ কাষে দিয়ে. আৰু দূৰৰ সেই বগা যিটো বিল্ডিং দেখিছে সেইটো হৈছে লেক তাজ, হোটেল তাজ. আৰু নাইট ভিউটো অলপ এনেকুৱা. ইয়াত উইকেণ্ড আছিলে, চ' লেট নাইট পাৰ্টি চলি আছে, লাইভ কনচাৰ্ট চলি আছে, আৰু আমি আমাৰ হোটেলৰ খিৰিকী দি এইবোৰ চব এনজয় কৰি আছোঁ. আমাৰ হোটেলতো কিছুমান এৰেঞ্জমেণ্ট কৰিছিলে ৰাজস্থানী ফ'ক ডান্সৰ. তো সেয়া তাত আমি অলপ দেৰি চালোঁগৈ.
হোটেলখনৰ প্ৰত্যেকটো কৰ্ণাৰে তেওঁলোকে ইমান ধুনীয়াকৈ সজাইছে যে য'তে আপুনি থিয় হ'ব তাতে এখন ভাল ফটো আহিব। বাকী হোটেলখন এৰি যোৱাৰ মনটো আমাৰ একেবাৰে নাছিল যদিও লোকেল মাৰ্কেটখন এক্সপ্ল'ৰ কৰাটো এটা কাষ্টমাৰী হয়, যাবই লাগিব। আমি অলপ ওলাই গ'লোঁ, কাষতে লাগি আছে কাৰণ কি মাৰ্কেটখন, আৰু ইয়াত খুব ধুনীয়া এটা মন্দিৰো আছে। উদয়পুৰত আমি যিমানখিনি দেখিলোঁ তাত কিছুমান লেডাৰ ডায়েৰী পায়, আৰু তাত যিবোৰ কাগজ ইউজ হয় সেইবোৰ ৰিচাইকেলড কাগজ হয়। এখন ডায়েৰী আপোনালোকে ল'ব পাৰে, যি ডিজাইন বিচাৰে সেইটোৱে ডিজাইন তেওঁলোকে বনাই দিব, লগতে আপোনালোকৰ নামটোও তাত লিখি দিব। তাৰোপৰি কিছুমান শাৰী পায়, বানানা চিল্কৰ শাৰী বুলি কয়, আৰু তাত পোৱাৰ ভিতৰত পেইণ্টিংছ কিছুমান পায়। চ' মাৰ্বলৰ বস্তু পাব। গতিকে এইখিনি বজাৰত যিখিনি মেইনকৈ পোৱা যায়, আৰু বাকী ৰাজস্থানী প্ৰিণ্টৰ স্কাৰ্ট শ্বাৰ্ট এইবোৰতো পায়েই। চ' আমাৰ ৰাজস্থানৰ এই ট্ৰিপটো সঁচাকৈ বহুত সুন্দৰ আছিল, ছাকচেছফুল ওৱান। আৰু আনিশীৰ এবছৰীয়া এই বাৰ্থডে ট্ৰিপটো তাইৰ মনত অৱশ্যে নাথাকিব, কিন্তু আমাৰ এই স্মৃতিবোৰ সদায় মনত ভাহি থাকিব। এটা ভাল ডিচিশ্যন আছিলে আমাৰ ইয়ালৈ অহাটো। বাকী ট্ৰিপ আৰম্ভ হ'লে, যাত্ৰা আৰম্ভ হ'লে শেষ হ'বই। আমাৰ যাত্ৰা শেষলৈ আহিছেগৈ এতিয়া। আমি মাউণ্ট আবু যাম বুলি ভাবিছিলোঁ যদিও লাষ্ট মমেণ্টত কেঞ্চেল কৰিলোঁ। আৰু মাউণ্ট আবুৰ যোৱা ৰাস্তাত হালদিঘাটী পৰে। হালদিঘাটী হৈছে দ্য ফেমাছ বেটেল অফ হালদিঘাটীৰ মহাৰাণা প্ৰতাপ সিং আৰু ঔৰংজেবৰ মাজত যিখন বেটেল হৈছিলে সেইখন ইয়াতেই হৈছিলে। গতিকে এই স্পটটো আমি চাই গ'লোঁ। ইয়াত যিখিনি মাটি হালধিৰ নিচিনা, হালধীয়া, সেইকাৰণে হালদিঘাটী নাম পৰিলে জেগাটোৰ। আৰু চেতাত যিটো তেখেতৰ ঘোঁৰা আছিলে সেই ঘোঁৰাটোৰ সমাধিটো আমি চাই আহিলোঁ। গতিকে অভাৰঅল বহুত ভাল আছিলে। বাকী দুই এটা কথা মই ডে' 1 ডে' 2 কি আপোনালোকে ফুৰিব পাৰে মই ইয়াত দুখনমান পেজ দিছোঁ, যিকেইটা মাষ্ট ৱাচ হয়। আপোনালোকে যদি বিচাৰে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। তাৰোপৰি আৰু এটা কথা, মনচুন টাইমত, যিহেতু আমি মনচুন টাইমত ট্ৰেভেল কৰিছিলোঁ, এডভান্টেজো আছে ডিছএডভান্টেজো আছে। এডভান্টেজ যে বতৰটো খুব ধুনীয়া, কিন্তু ডিছএডভান্টেজ হৈছে যে যেতিয়াই তেতিয়াই বৰষুণ আহি যাব পাৰে। আৰু বৰষুণ যিহেতু ৰাজস্থান আমাৰ গুৱাহাটীৰ নিচিনা হয়, বৰষুণ অহাৰ লগে লগে ইয়াত বানপানী আৰম্ভ হৈ যায়। আমিও সেনেকুৱা এটা বৰষুণত 3 ঘণ্টামান ফচিলোঁ। জয়পুৰ জাষ্ট সোমাইছোঁ, ভাগ্য ভাল আছিলে যে জয়পুৰ সোমাওঁতেই বৰষুণ আৰম্ভ হ'ল, আৰু উইদিন মিনিটছ মানে তাত বানপানী হৈ গ'ল। আমাৰ গাড়ীখন সৰু আছিলে, ট্ৰাকবোৰতো পাৰ হৈ যায়, কিন্তু সৰু গাড়ী পাৰ হ'ব নোৱাৰে। সেইকাৰণে অলপ দেৰি তাত ৰখি থাকিবলগীয়া হ'ল, অলপ ভয়ো লাগে। কিন্তু ঠিক আছে, 3 ঘণ্টা তেনেকৈ পাৰ হৈ আহিলোঁ। এইটো এটা অভিজ্ঞতা আচলতে। বাকী এয়া আমি এতিয়া ঘৰ আহি পামগৈ, আৰু এতিয়া গুৱাহাটী পালোহি। চ' আমাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ আমাক ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আগলৈ এনেকুৱা ট্ৰেভেল ভিডিঅ' আৰু বহুত আহি আছে। গতিকে আপোনালোকৰ এটা লাইক বা এটা ছাবস্ক্ৰাইবে আমাক উৎসাহ দিব আৰু ভিডিঅ' ভালকৈ বনাবৰ কাৰণে। আজিলৈ ইমানে, ধন্যবাদ, আকৌ লগ পাম।